আজি ওলাইছোঁ মাছলে বুলি আৰু জাকৈখন যিহেতু অলপ লেতেৰা মৰি আছে ভিতৰত সেইবাবে মই চফা তফা কৰি লৈছোঁ এনেকৈ আৰু তাকে জোকাই আছে হাজবেণ্ডে। এয়া মই যাবলৈ ওলালোঁ যিহেতু বাৰীৰ পাছপানে অলপ পানী জমা হৈ থাকে আৰু বৰষুণৰ পানী তাতে মাছবিলাক সোমাই থাকে আৰু তালৈ বুলি গৈ আছোঁ। মই আৰু মেৰি গৈ আছোঁ, আঁঠুৱাটোও লৈ গৈছোঁ হাতত, যদি জাকৈখনত নুঠে আঁঠুৱাতে টানি ল'ম। আৰু এয়া চাওক পথাৰৰ কঠীয়া কিমান ধুনীয়াকৈ সেউজীয়া হৈ আছে, চাই বিৰাতে ভাল লাগে, বিৰাট মৰম লগা কঠীয়াবিলাক। আৰু অলপ মই এনেকৈ জাকৈখনত টানি দিছিলোঁ, পথাৰৰ ছাইডে অলপ পানী জমা আছে সেইবিলাকত এনেকৈ টানি দিছোঁ। নাই কেইটামান পালোঁ, ইমান নাপালোঁ কাৰণ পানীবিলাক একেবাৰে বহলমৰীয়াকৈ আছে। কিছুমান মাছ সেই পথাৰৰ কঠীয়াৰ মাজলৈ গুচি গৈছে। অলপ পানীবিলাক শুকালে কিন্তু মাছবিলাক ধৰি খুব ভাল লাগিব। এতিয়া মই যাওঁগৈ, অলপ দমৰীয়াকৈ ঠাইডোখৰ আছে ওচৰতে আৰু তালৈ যাওঁগৈ, তাতে আঁঠুৱাটো লৈ পেলাই অলপ টানি ল'ম, তাতে মই মাছখিনি পাম বুলি ভাবিছোঁ। আৰু যিমানবিলাক মাছ আছে তাতে জমা হৈ আছে। এতিয়া ভাবিছোঁ যে যাওঁ কোন পিনেদি, চব পিনেদি পানী আছে, যাবলৈ অলপ অসুবিধাও হৈ যায় বাৰু, তথাপিও এইফালেদি এনেকৈ গুচি যাওঁ এইখিনিতে আৰু। এতিয়া অলপ নামিবলৈ অলপ অসুবিধা হয়, যেনে তেনে নামি ল'লোঁ মই আৰু তাই। আৰু মাৰিবলৈ অলপ অসুবিধা হৈছে জাকৈখনত কাৰণ পানী বহুত বেছিকৈ আছে, সেইবাবে আঁঠুৱাখনেৰে এনেকৈ টানি দিওঁ। এক আঁঠুৱাত কিমান আহে চাম, দুই আঁঠুৱাত কেনেকৈ আহে চাম। আমি আঁঠুৱা বুলি কওঁ, আপোনালোকে চাই ল'ব কি বুলি কয়, মই নাজানো, কিন্তু মই যোনটো কওঁ সেইটো আপোনালোকক জনাই দিছোঁ। আৰু মাছবিলাক কিন্তু একেবাৰে সৰু সৰু দনিকণা মাছ, খুব ভাল লাগে এনেকৈ মাছ ধৰি পেলাই। খাওঁ চা নাখাওঁ সেইবিলাক কোনো মতলব নাই, কিন্তু মাছ ধৰি পেলাই বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবলৈ একদম নাপাহৰিব। আৰু মাছ যদি নাপাওঁ তেনেহ'লে ভাল নালাগে, মাছ পালে বেছি ভাল লাগে। আৰু অলপ ধৰি লওঁ তেনেকুৱা যেন লাগে মাছ। এয়া মাছ পালোঁ আৰু এইফালে চাওক মাছবিলাক চাওক কেনেকুৱা ক'লা ক'লা হৈ আছে। আৰু এতিয়া 2 বাৰ হ'ব, এই 2 বাৰত কিন্তু বহুতখিনি মাছ হৈ যাব। নেমাৰোঁ বাৰু বেছি সময়, অলপ মাৰি ল'ম। আজি একেবাৰে গোটেইখিনি খাই পেলালেতো নহ'ব, আকৌ এদিনটো খাবলৈ থ'ব লাগিব, সেইবাবে আজি অলপহে এনেকৈ ধৰি ল'ম মাছ। মাছ ধৰে বুলিও কয়, মাৰে বুলিও কয়, মই যোনটো তোনটো কৈ দিছোঁ, আপোনালোকে কিন্তু নাহাঁহিব মোৰ কথাবিলাক। এয়া চাওক মাছবিলাক ইমানখিনি পালোঁ, মই 3 বাৰ মাৰিলোঁ, 3 বাৰত ইমানখিনি পালোঁ। আৰু জাকৈটো উঠিছিলে বাৰু 2-3জনীমান, কিন্তু বেছিকৈ পালোঁ আঁঠুৱাটোতহে। এয়া চাওক পুঠি পুঠি মাছেই হ'বগৈ আৰু ডাঙৰ হ'লে, দনিকণা বুলি কৈছোঁ। আৰু এতিয়া মাজতে গৰৈ মাছ কেইটামান সোমাই আছে আৰু কাঁচিথৰা বুলি কয় তেনেকুৱা মাছো কেইটামান সোমাই আছে। আৰু খুব ভাল লাগে এনেকৈ মাছ পালে, কি ক'ম, ভাল লাগি গ'ল আজি দিনটো। এনেকৈ যে মাছখিনি পালোঁ, হাতখন যদি মাজত ভৰাই দিওঁ আৰু ভাল লাগি যায়। বহুত মাছ আৰু আছে, আকৌ এদিন ধৰিব লাগিব, এদিনতেতো শেষ কৰি নেপেলাওঁ। কাইলৈ থাকক দে, আৰু এসপ্তাহমানৰ পাছত আকৌ ধৰিম বুলি ভাবিছোঁ। কিন্তু ডাঙৰ বৰষুণ দিলে কিন্তু এইবিলাক মাছ যেনি তেনি গুচি যাব। ভাবিছোঁ যে বৰষুণ নিদিয়ক আৰু অলপ পানীটো কমি যাওক, তেতিয়া মাছবিলাক ধৰি খুব ভাল লাগিব। আৰু এইবিলাক মাছ অলপ পাতত দি পেলাই আজি খাম বাৰু, আপোনালোকক দেখুওৱা নহ'ব। বাই বাই।